বাক্সা বিধানসভা সমষ্টিৰ GSP তথা বিভিন্ন দল সংগঠনৰ সমৰ্থনত এইবেলি অসম বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। আৰু মই ভাবোঁ বাক্সাৰ জনসাধাৰণে মোক পূৰ্ণ সমৰ্থন আগবঢ়াব। ইতিমধ্যে বাক্সা অঞ্চলৰ বিভিন্ন প্ৰান্তত থকা বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ লগত সমাগত যিটো নিৰ্বাচন, এই নিৰ্বাচন সম্পৰ্কত বিভিন্ন প্ৰকাৰৰ বিভিন্ন পৰ্যায়ৰ আলোচনা বিলোচনা হৈছে। তেখেতসকলে মোক মুকলিভাৱে সমৰ্থন আগবঢ়াইছে। আশা কৰোঁ এই নিৰ্বাচনত আমি বিপুলভাৱে বিজয়ী হ'ব পাৰিম। মই যেটো প্ৰেক্ষাপট দেখিলোঁ, এতিয়ালৈকে এই সমষ্টিত কিমানজন প্ৰাৰ্থীয়ে কোন কোন দলৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে স্পষ্টকৈ জনা নাই যদিও যেটো বাতৰি কাকত বা অন্যান্য মাধ্যমৰ যোগেদি জানিব পাৰিছোঁ, ইয়াত বিশেষভাৱে আমাৰ BPF দলৰ প্ৰাৰ্থী আছে, UPPL দলৰ প্ৰাৰ্থী আছে, নিৰ্দলীয় হিচাপে প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী আছে। মই ভাবোঁ এই সমষ্টিত চাৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। চাৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'লেও পৰিশেষত মই বিজয়ৰ হাঁহি মাৰিব পাৰিম। বিশেষকৈ বাক্সা অঞ্চলৰ যিবোৰ মৌলিক সমস্যা আছে, এই সমস্যাসমূহৰ ক্ষেত্ৰত যুক্তিপূৰ্ণ আৰু বলিষ্ঠভাৱে অসম বিধানসভাৰ মজিয়াত উত্থাপন কৰিম বুলি ভাবিছোঁ। বিশেষকৈ আমাৰ ইয়াত যিখিনি অজনজাতি লোক আছে, এই অজনজাতি লোকসকলে যেহেতু BTC অঞ্চলটো ষষ্ঠ অনুসূচীভুক্ত অঞ্চল, এই অঞ্চলত দীৰ্ঘদিন ধৰি শাসনৰ নামত শোষণ, অন্যায়, অবিচাৰ, বৈষম্যমূলক আচৰণ চলাই থকা হৈছে। এই ক্ষেত্ৰত যাতে প্ৰতিটো জনগোষ্ঠীৰ লোকসকলে সমমৰ্যাদা সম অধিকাৰ পাব পাৰে, ইয়াৰ বাবে মই অসম বিধানসভাৰ মজিয়াত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিম বুলি ভাবিছোঁ।